কি আছিলে প্ৰশ্নটো? যোৰহাট সমষ্টি খুব চৰ্চিত হৈ আছে, পবিত্ৰ মাৰ্ঘেৰিটাও নাম ওলাইছে, কেনেধৰণৰ হ'ব আচলতে? পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী। অসমৰ দৰে ৰাজ্য এখনে ভাৰত চৰকাৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পোৱাটো অত্যন্ত ভাগ্যৰ কথা আৰু অসমে সেই সুযোগ হেৰুৱাব নোখোজে। সেইবাবে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বিধানসভাত অহাৰ বৰ্তমান প্ৰয়োজন নাই। তেখেতক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত থকাটো বিচাৰোঁ, অসমৰ গৌৰৱ আৰু সুনাম বৃদ্ধি কৰাটো বিচাৰোঁ। 2029 চনৰ লোকসভা নিৰ্বাচনত আমি পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰতিদ্বন্দ্বিতা কৰক, সেইটো আমি বিবেচনা কৰিম। কিন্তু বিধানসভাৰ নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটা প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰস্তাৱ ভাৰতীয় জনতা পাৰ্টীয়ে লোৱা নাই। যোৰহাটত আমাৰ বহু কেইজন ভাল প্ৰাৰ্থী আছে, সাধাৰণ ঘৰৰ, সাধাৰণ পৰিয়ালৰ, সাধাৰণ প্ৰাৰ্থী, যি নেকি ৰাইজৰ মাজত জনপ্ৰিয় বহু কেইজন আছে। গতিকে যোৰহাটৰ প্ৰাৰ্থী বিচৰা স্থানীয় প্ৰাৰ্থীসকলৰ পৰাই এজন আমি প্ৰাৰ্থী মনোনীত কৰিম। আজিও বহুত মানুহ পায়। সাগৰৰ সম্পৰ্কত আমি এতিয়াও সিদ্ধান্ত লোৱা নাই। তাতে শিৱসাগৰ চিটটো গণপৰিষদ দলেও বিচাৰে, আমাৰো বহু কেইজন প্ৰাৰ্থী আছে, আমি আলোচনা কৰি আছোঁ। কংগ্ৰেছ আৰু ৰাইজৰ নাটক কিন্তু এতিয়াও শেষ হোৱা নাই, তেওঁলোকে আকৌ শনিবাৰলৈ সময় দিছে। যিদিনাখনলৈকে মনোনয়নৰ লাষ্ট সময়টো নাহে উইড্ৰয়েলৰ, তেতিয়ালৈকে এখন নাটক চলি থাকিব। মাহমৰাত স্থানীয় প্ৰাৰ্থী উঠিব, মোৰ মতেদি স্থানীয় প্ৰাৰ্থী।